মই ঘৰৰ পৰা ফাইনেলি ওলালোঁ গাইজ আৰু এয়া মোৰ মটৰ ব্লগিং ছেটআপ আৰু এয়া আমি আজি সপোনকো প্ৰথমবাৰৰ বাবে মা দৰ্শন কৰিবলৈ লৈ গৈছোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো লাষ্টলৈ চাব আৰু আপোনালোকৰ কাৰণে মই প্ৰে কৰিম আৰু আপোনালোকে নিজে প্ৰে কৰি ল'ব আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰিম। জালুকবাৰী পালোঁ আমি। যাম গাইজ দেখিবলৈ পাইছে মানে একদম আপোনাৰ জালুকবাৰীৰ পৰা মালিগাঁও ক্ৰছ কৰি চাগে যাম পূৰা আছেই। 3 ঘণ্টাৰ মূৰত ফাইনেলি মালিগাঁও পালোঁ আৰু কামাখ্যা মন্দিৰ পাবলৈ কেইঘণ্টা লাগে মই গম নাপাওঁ গাইজ আৰু আপোনালোকে ধৈৰ্য ধৰি চাই থাকক আৰু যিহেতু মই একদম মানে মাথা ঘূৰাই গৈছোঁ গাইজ। 3 ঘণ্টা কণ্টিনিউছলি জালুকবাৰীৰ পৰা মালিগাঁৱলৈকে যাম মই দেখাই পাই আছোঁ অকণমান যাম ভাঙিব পৰা নাই গাইজ। তো গাইজ ফাইনেলি মা কামাখ্যা দেৱালয়া মন্দিৰ পালোঁ আমি আৰু বহুত টাইমৰ মূৰত 3 ঘণ্টা 3.5 ঘণ্টামান লাগি গ'ল গাইজ। মানে ফাইনেলি গেটখন পালোঁ আৰু বলক এতিয়াহে মেইন ব্লগটো আৰম্ভ হৈছে আৰু আপোনালোকে চাই থাকক। তো গাইজ কামাখ্যা মাৰ গেটৰ আগৰ পৰা এটা মোৰ চেনেলটোৰ ইন্ট্ৰ এটা মাৰিম বুলি ভাবিছোঁ। তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা ব্লগষ্টাৰ। বলক আজিৰ ব্লগটো চাই থাকক। আমি ফাইনেলি কামাখ্যা মন্দিৰ আহি পালোঁ, মানে আহি পোৱা নাই আৰু দূৰ আছে বহুতখিনিয়ে। চ' বাইকখন পাৰ্কিং কৰিলোঁ আৰু ইয়াতে পেডেল গৈছোঁ গাইছ, চাই থাকক ব্লগটো। বহুত দিনৰ মূৰত আজি কামাখ্যা মন্দিৰত আহিলোঁ, প্ৰায় আপোনাৰ হৈ গ'ল 2 বছৰ 1 বছৰমান হৈ গ'ল। চ' আশা কৰিছোঁ ব্লগটো লাষ্টলৈকে চাব আৰু চাই থাকক। চ' গাইজ ফাইনেলি কামাখ্যা মাৰ মন্দিৰ আহি পালোঁ আৰু আপোনালোকক কামাখ্যা মাৰ মন্দিৰটো দেখাবলৈ ওলাইছোঁ। এয়া চাওক কামাখ্যা মাৰ মন্দিৰ আৰু মানুহ চাওক গাইজ, মানুহ। আৰু ইয়াতে গাইজ আমি ভৰি মুখ হাত ধুম আৰু আপোনালোকে আহিলে ইয়াতে ভৰি ধুব পাৰে, মুখ ধুব পাৰে আৰু তোমাক গাও ধুব পাৰে ইয়াতে। চ' গাইজ এয়া
ইয়াতে আপোনালোকে চাকিবোৰ দিব পাৰে ইয়াতে চাকি দিম আমি গাইজ চাই লওক চ' গাইজ আমি পূজা কৰি ল'লোঁ আৰু আপোনালোকক ইমানখিনি দেখাব নোৱাৰিলোঁ কাৰণ বহুত ভিৰ হৈ আছিলে চ' তাৰ বাবে অকণমান জাষ্ট ক্লিপ আপোনালোকক দেখাইছোঁ আৰু চাই ৰাখক আৰু আপোনালোকে প্ৰে কৰি লওক কামাখ্যা মাৰ ওচৰত আৰু আপোনালোকৰ সকলোৰে যাতে মনৰ আশাবোৰ পূৰণ হওক তাকে মই আশা কৰিছোঁ আৰু আপোনালোকৰ কাৰণে মই সেৱা কৰিছোঁ আৰু আপোনালোকে সেৱা কৰি লওক গাইজ ৱাও গাইজ চাক কি ধুনীয়া লাগি আছে কমেণ্ট কৰি জনাবচোন আপোনালোকে অম্বুবাচী মেলাত আহিবনে নাই ময়ো যাব পাৰোঁ যদি মই যাওঁ আৰু নতুন ব্লগ আহিব অম্বুবাচী মেলাৰ ওপৰত চ' গাইজ ফাইনেলি কামাখ্যা মাক দৰ্শন কৰিলোঁ আৰু সেৱা ল'লোঁ আপোনালোকৰ কাৰণে সেৱা কৰিলোঁ আৰু ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু তোমাৰ কেনেকুৱা লাগিল এনে বহুত দিনৰ মূৰত আহিলোঁ আহিমকৈ ভাবি আছিলোঁ বাট আহিব পৰা নাছিলোঁ চ' বহুত দিনৰ মূৰত আহিলোঁ চ' গাইজ আজিলৈ ব্লগটো এইখিনি আছিলে আৰু যদি আপোনালোকে চাই ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ত' বাই বাই জয় আই অসম